আপোনালোকে যদি ঘৰতে বহি গান গাই পইচা ইনকাম কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক আপোনালোকে যদি ঘৰতে বহি পইচা ইনকাম কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মিউজিক আছাম এপটো ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত আপোনালোকে ইয়াত এটা লগইন কৰিব লগইন কেনেকৈ কৰিব লাগে চেনেল কেনেকৈ ক্ৰিয়েট কৰিব লাগে তাৰ বাবে মই ডিটেইল ভিডিঅ' বনাইছোঁ আপোনালোকে আইপদত ভিডিঅ'টো পাই যাব আপোনালোকে চেনেল ক্ৰিয়েট কৰাৰ পিছত চেনেলত গৈ আপোনালোকে ইয়াতে নিজৰ চেনেলত গৈ আপোনালোকে আপলোড মিউজিকত গৈ আপলোড কৰিব পাৰে যদি আপোনালোকে ইয়াত কেনেকৈ পইচা ইনকাম কৰিব পইচা ইনকাম কৰিবলৈ হ'লে এনেবল টু মনিটাইজেশ্যন এই হালধীয়া দেখিছে এই হালধীয়া এনেবল টু মনিটাইজেশ্যনত ক্লিক কৰি আপোনালোকে ইয়াত বেংকৰ ডিটেইল বেংকৰ IFC কোড এণ্টাৰ কৰিব পাৰে বেংকৰ নেম বেংক নেমত গৈ ধৰি লওক ছাপ'জ ষ্টেট বেংক অফ ইণ্ডিয়া ইয়াত বেংক IFSC কোড আপোনালোকে বেংক IFSC কোডটো ক'ব তাৰ বাবে আপোনালোকে গুগলত গৈ তাতে আপোনালোকে গুগলত গৈ ছাপ'জ আপোনাৰ বেংকৰ ব্ৰাঞ্চটো ইয়াত ধৰি লওক মোৰ নগাঁও ব্ৰাঞ্চ ষ্টেট বেংক IFSC কোড এণ্টাৰ কৰি দেখা পালে আপোনালোকে নগাঁও ব্ৰাঞ্চ ষ্টেট বেংক ইয়াত আপোনালোকে দেখিলে IFSC কোড এইটো এই IFSC কোডটো মই তাত এণ্টাৰ কৰি দিলে হৈ যাব তাৰপৰা বেংক ডিটেইল বেংক একাউণ্ট নাম্বাৰ আপোনালোকৰ যিটো পাছবুকত যিটো নাম্বাৰ থাকে সেইটো ইয়াত দিব একাউণ্ট হোল্ডাৰ নেম যাৰ নামত একাউণ্টটো আছে জ্যোতিষ ভূঞা ছাপ'জ এণ্টাৰ বেংক ৰেজিষ্টাৰ নাম্বাৰ আপোনাৰ পাছবুকখনত যোনটো নাম্বাৰ দিয়া আছে ইয়াত সেই নাম্বাৰটো দি এড কৰি দিব ইয়াত ৰেজিষ্টাৰত ক্লিক কৰিব ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকৰ যোনটো নম্বৰ ৰেজিষ্টাৰ কৰিছে পাছবুক থকা আপোনাৰ ৰেজিষ্টাৰ নম্বৰটো এটা মেছেজ যাব আপোনালোকে সেই মেছেজ ইয়াত এণ্টাৰ কৰি দিব বাছ আপোনালোকে ইয়াত পইচা ইনকাম কৰিব পাৰিব তাৰপৰা আপোনালোকে ইয়াত গান কেনেকৈ আপলোড কৰিব তাৰ বাবে আপোনালোকে আপলোড মিউজিকত গৈ ইয়াত আপোনালোকে চং নেম আপোনালোকে যোনটো গান মানে আপুনি গাই আপলোড কৰিব বিচাৰিছে সেই চংটোৰ নাম দিব পাৰে ছাপ'জ মই আৰু চেনি মাই ধৰিলোঁ আৰ্টিষ্ট নেম যোনে গাইছে তেওঁৰ নাম জ্যোতিষ ভূঞা দিওঁ চং ডেছক্ৰিপশ্যন আপোনাৰ চংটো কি এইটো লিখিব পাৰে ইয়াতে ছাপ'জ লেংগুৱেজ আপুনি কোনটো লেংগুৱেজত গাইছে ইয়াতে মই আছামিজ এটা মানে এটা কেটেগৰী চিলেক্ট কৰিব লাগিব গানটো মানে কোনটো কেটেগৰী মেলোডি মডাৰ্ণ ফ্লোক দিছে কেৰি কৰি এটা ক্লাছিকেল চিলেক্ট কৰিলোঁ কভাৰ পিকচাৰ আপুনি গানটোত এখন পিকচাৰ লগাব পাৰে ছাপ'জ হ'লে মই ইয়াতে বেলেগ একাউণ্টটো ইয়াত ফেচ কৰি ইয়াতে টিক মাৰ্ক কৰি ডান কৰি দিলোঁ বাছ হৈ গ'ল ডান এতিয়া আপোনাৰ গানটো চিলেক্ট কৰিব লাগিব কোনটো গান দিব এতিয়া মই ধৰি লওঁ এইটোকে দিছোঁ ডান কৰি দিলোঁ আপলোড চং আপলোড হোৱালৈকে মই ভিডিঅ'টো প'ষ্ট কৰি দিছোঁ বাছ আপলোড হ'ল এনেকৈ আপোনালোকে ইয়াত চং আপলোড কৰি আপোনালোকে ইয়াত পইচা ইনকাম কৰিব পাৰে যদি আপোনালোকৰ এই ভিডিঅ' চাই ভাল লাগিলে তেনে লাইক কৰা চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা তেন্তে আজিলৈ ইমানেই গুড বাই